আজিৰ এই ফানি ভিডিঅ'টো আপোনালোকে এনজয় কৰক। তিনি শ্ৰেণী বাতাবন এইজন আকৌ কোন এই আলেজাক বতা দিলে এইজন আকৌ উৰি যাব। এইজনের আকৌ মন ইনষ্টাগ্ৰামত মডেল হোৱা। अरे बड़ा कमजोर लेग पीस है। इस मुर्गी को पोलियो हो गया था क्या? পলিঅ' সঁচাকে পলিঅ' হৈ গৈছে নেকি, দৌৰিবই নোৱাৰি। মামা আপুনি যেনেকৈ কান্দি আছে বাৰু আপোনাৰ বাগিনসকলক পলিঅ' হোৱা নাই? বাগিনসকল ঠিকেই আছে বাৰু। আজিকালি সৰু সৰু ল'ৰা ছোৱালীৰ কথানো কি ক'ম, ইহঁতবোৰ সঁচা গৰে। বাপৰে বাপ, দেখিছানে বাৰু ৰাস্তাৰ এজনী ছোৱালী পাৰ নহ'ব পৰা অৱস্থা হৈ গৈছে ইহঁতবোৰৰ কাৰণে। ইহঁতবোৰৰ মানে বেলেগ দান্দা। মাৰ্বল খেলি থকা বয়সতে তই ছোৱালী পিছফালে ঘূৰি আছ, আচলতে উন্নতি হ'ব, বৰ উন্নতি হ'ব। আব্বা যাবি পানী দিম, সাদা খাবি বনাই দিম, মোৰ গাৰ্লফ্ৰেণ্ডক কিবা কবি, মাখিৰ কচম মাথা ফালি দিম। শুনিলে নে বাৰু তাৰ কিহৰ দান্দা? আব্বা যাবি পানী দিম, সাদা খাবি বনাই দিম, মোৰ গাৰ্লফ্ৰেণ্ডক কিবা কবি, মাখিৰ কচম মাথা ফালি দিম। শুনিলে নে বাৰু গাৰ্লফ্ৰেণ্ডৰ কাৰণে খাইছে কচম, কচম আকৌ মাকৰ কচম। মোৰ গাৰ্লফ্ৰেণ্ডক কিবা কবি, মাখিৰ কচম মাথা ফালি দিম। বাপৰে বাপ, তোৰ গাৰ্লফ্ৰেণ্ডক নকওঁ একো, যেনেকৈ দম দিছোঁ মই ভয় খাই গৈছোঁ। মোৰ মাখিৰ কচম মাথা ফালি দিম। মোৰ গাৰ্লফ্ৰেণ্ডক কিবা মানে নিজৰ নহয়, নিজৰ গাৰ্লফ্ৰেণ্ডক লৈহে চিন্তা। মোৰ ভিডিঅ'টো চাই পেলাই ভাল পালে কৰি দিয়ক লাইক, আৰু নতুনকৈ হওক এটা কৰক ছাবস্ক্ৰাইব। হেল্ল' গাইছ, তেনেহ'লে আজি এৰিলোঁ, বাই।